বন্ধুসকল আজি ৰাতিপুৱা শুই উঠিয়ে গম পালোঁ যে আজি হেনো বৰিচুকাত ডিম্পু বৰুৱা আহিব। তাকে গম পাই মোৰ লগৰজনক লৈ বৰিচুকাত গুচি গ'লোঁ। বন্ধুসকল আজি বৰিচুকাত অঞ্জলি মাৰ্কেট উদ্বোধনী কৰিবলৈ ডিম্পু বৰুৱা আহি পালেই। চাওক মানুহৰ এনেকুৱা ভিৰ লাগিছে। চাওক ডিম্পু বৰুৱাক ওচৰত পাই মানুহবোৰে কিমান আনন্দিত হৈছে। বেচেৰা গাড়ীখন আনিব পৰা নাই। চাওকচোন কিমান ভাল পালে মানুহ এজনক এনেকুৱা কৰিব পাৰে। আচলতে এয়াই হৈছে মৰম, ডিম্পুৰ প্ৰতি থকা আন্তৰিকতা। সকলোৱে মাথো চেষ্টা কৰিছে এখন ফটো তোলাৰ, এটা ভিডিঅ' কৰাৰ। বেচেৰা ওলাব পৰা নাই গাড়ীৰ পৰা। আচলতে এয়াই হৈছে ডিম্পুৰ প্ৰতি থকা প্ৰেম, ভাল পোৱা। আচলতে সঁচাই ইমান দিনে তেওঁক ভিডিঅ'ত চাই আছিলোঁ, শুনিছিলোঁ ডিম্পু হেনো বহুত বেলেগ, বহুত চিম্পুল ল'ৰা। কিন্তু আজি ওচৰৰ পৰা পাই যেন এনে লাগিছে ডিম্পু আমাৰ ঘৰৰ এজন সদস্যহে। কাৰণ ঘৰৰ পৰিয়ালটো দিনত যিমানবাৰ দেখা হয় ডিম্পুকো আমি সিমানবাৰেই দেখা পাওঁ মোবাইলত। এনেকুৱা লাগিছে যেন ডিম্পু বহুদিন ঘৰত অহা নাছিল, আজি আহিছে। ক'ব পৰা নাই ডিম্পুক কাষত পাই কিমান ভাল লাগিছে। এই গেলা গৰমত ৰ'দত শুকাই 1-1.5 ঘণ্টামান ডিম্পুৰ মুখৰ ফালে চাই থাকিলোঁ। কিবা বেলেগ আপোন লাগিছে। ইমান সহজ সৰল, ইমান চিম্পুল, ইমান মৰমীয়াল। আহকচোন বাৰু তেওঁ কি ক'লে। জন্ম লাভ কৰিছিল তেখেতৰ পিতৃ আৰু মাতৃ ইতিমধ্যে স্বৰ্গগামী হৈছে। তেখেতৰ পিতৃ স্বৰ্গীয় প্ৰদীপ ডেকা আৰু মাতৃ স্বৰ্গীয় কান্দুৰী ডেকাৰ দোকান মুকলি কৰাত ইমান মানুহ দেখা নাই। মই আচৰিত খাই গৈছো। তাৰ পৰা আহি পেলাই এতিয়া শ্বপিং মলে মুকলি হ'ব নে, পূজা নে, ৰাস নে, এখন কি সঁচাকে বহুত ইমান মানুহ এখন দোকান মুকলিত আচৰিত। মই বহুত দোকানতে যাই থাকো মুকলিয়ে কৰিব, কিন্তু ইয়াত আহি সঁচাকে বহুত বেছি ভাল লাগিছে। আৰু ময়োতো বাৰু আমাৰ দেউতাৰ ঘৰতো ওচৰতে, জানেই হয়তো বহুতে, ইয়াত যিটো লখিমপুৰ পুখুৰী আৰু বৰিনগৰ পুখুৰী আছে তাৰ পাৰতে আমাৰ অৰিজিনেল ঘৰ। মই ইয়াত আহিয়ে থাকো। আৰু ইয়াত ইমান এনেকুৱা শ্বপিং মলটো টাউন অঞ্চলত বা এই অঞ্চলত বহুত দেখো ন, চিপাঝাৰত হওক, মঙলদৈত হওক বা এটা চাৰিআলিত হওক। কিন্তু গাঁও অঞ্চলতো আজিকালি এনেকুৱা ডিপাৰ্টমেণ্টেল ষ্ট'ৰ বা শ্বপিং মল হ'ল। আৰু এখেতে ক'লেই যে এজন মানুহে কেনেকে একদম সৰুৰ পৰা উঠি এনেকুৱা কাম কৰিলে, তো এইটো জানি বহুত ভাল লাগিল। আৰু বাকী মই ভাষণ ভিডিঅ'টো ইমান নাজানো, এনে আৰু ক'লো এটা ভিডিঅ' বনাইছো ইয়াত সকলোকে দেখাই পিনে চাব আপোনালোকে। আৰু এতিয়া আমি ভিতৰত যাম, কি কি আছে কি কি পাই চাম সকলোবিলাক। সেয়া কি ক'ম। ধন্যবাদ, থেংক ইউ। ভিডিঅ'ত কওঁহে ভিডিঅ'ত কওঁ। ঠিক আছে, থেংক ইউ। মস্ত গৰম হওঁ, মানুহবিলাক গৰমত কিয় হৈ আছে, জলদি কৰিব লাগে কামটো। মই দৰ্শক ৰাইজৰ সন্মুখত ডিম্পু বৰুৱা ডাঙৰীয়াক অকণমান অনুৰোধ এটা জনাইছো। তেখেতৰ যি বিদেশ ভ্ৰমণৰ অভিজ্ঞতা, মই তেখেতৰ চেনেলত দেখিছিলো ইংলেণ্ডত এখন চহৰ আছে, এখন আছে মাটিৰ তলত, এখন আছে মাটিৰ ওপৰত। সকলোৰে কাৰণে কৌতূহলৰ বিষয়, মাটিৰ তলত এখন চহৰ আছে। ভাবিলে আচৰিত কথা, ডিম্পু বৰুৱাৰ ইউটিউব চেনেলৰ যোগেদি সেই ধৰণৰ আশ্চৰ্যজনক অৱস্থিতি ইংলেণ্ডৰ নিচিনা এখন বিখ্যাত চহৰতো আমি উপভোগ কৰিবলৈ সমৰ্থ হৈছিলো। গতিকে মই সেই কথা কৈ কৈছো, কিন্তু তেখেতৰ যি বিদেশ ভ্ৰমণৰ অভিজ্ঞতা আছে অকণমান শ্বেয়াৰ কৰিব বুলি আশা কৰিছো। বিদেশ ভ্ৰমণ আজিকালি আৰু সৰু হৈ গৈছে, এটা পৃথিৱীখন চবতে যাব পাৰি। আগতে আমি সৰু থাকোতে আমি মঙলদৈত গাঁৱৰ ঘৰত আহিব লাগে ভাববা লাগে, পুৱাই উঠো। কিন্তু আজিকালি মঙলদৈ আহি গলো, আজিকালি আপোনালোকে গুৱাহাটী যোৱাৰ কথা কিবা ভাবে নেকি? আহি গলো। এনেকৈ আজিকালি বিদেশবোৰ হৈ গৈছে, এনে ইমান ভাবিব লগা নাই। তো মই ভিডিঅ'ত দেখাইছোৱে, ডুবাইত গৈছো, ডুবাইত গৈ পিনে ভিডিঅ' বনাইছো। তাৰপিছত ডুবাইৰ ওচৰৰে কাটাৰ বুলি এখন দেশ আছে, চবচে ধনী দেশ বুলি কোৱা হয়। আৰু এই দেশখনক আৰু সিহঁতৰ পইচা নাপাম টেনচন পাই না মাটিৰ তলৰ পৰা, তাৰ পৰা আৰু নিজে কষ্ট কৰি ইনকাম কৰা পইচা নহয় এইবিলাক। তো সেইখন দেশত ফুটবল চাবলৈ গৈছিলো। তাৰ পাছত ৰিচেণ্টলি অষ্ট্ৰেলিয়াতো গৈ আহিলো, এখেতে কোৱাৰ দৰে ইংলেণ্ডতো গৈছো। আৰু মাটিৰ তলত এটা বিল্ডিং আছিল, আৰু বিল্ডিঙৰ তলত চহৰ টাইপৰ আছে, ওপৰত সেই টাইপৰ। এইটো ভিডিঅ' বনাইছে, কোনে চাইছে ভিডিঅ'টো? সকলোৱে চাইছে। আৰু থাইলেণ্ড, মালয়েছিয়া এনেকে গৈ থাকো মাজে মাজে। আৰু যাম ছেপ্টেম্বৰ ডিচেম্বৰ মানত এই বহুত ধুনীয়া বুলি কয় ন ছুইজাৰলেণ্ড। তো ভাবিছো একবাৰ ছুইজাৰলেণ্ডৰ সেই চাইডটো কেনেকুৱা হয়, ময়ো যাওঁ, সকলোকে দেখাই দিব চেষ্টা কৰো। তো
নৱেম্বৰ মানত যাম চাগে। আপোনালোকে সকলোৱে ভিডিঅ'খিনি চাব আৰু আপোনালোকৰ আশীৰ্বাদতে মানে মই দেখাব বা সেই আৰু চবকে লৈ যাম আৰু বাকী আপোনালোকে সকলোৱে যাব। ইমান বেছি আজিকালি মানে টকাও নালাগে, কিবাও নালাগে, ইমান বেছি নাইতো, যিমান ভাবে ইমান বেছি টকাও দৰকাৰ নাই। তাত নৰ্মেল গৈ পিনে থাকি আহি পেলাই ঘূৰি আহিব পাৰে আৰু সকলোৱে আৰু থেংক ইউ। কেৰালা যাম আগষ্টৰ 18 তাৰিখে।